বৰ্তমান আমি উপস্থিত হৈছোঁ গোৱালৰগুৰি এখন কি গাঁও বুঢ়াগাঁও হা। আজি নিশিংগময়ী ভাওনাটো বহুত দিনৰ মই নিশিংগময়ী গৈ আমাৰ সুশান্ত বিষ্ণু সকলোকে আমাৰ টপা ৰিদীপ কমাগাঁও বিখ্যাত গড়টো হা পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আমি মানে হাঁহি চিন্তানি মাজে আজি ভিডিঅ' কেনেকুৱা ৰোমান্টিক মেছেজ লিখিছে মানে চাই আকৌ ভিডিঅ' সময় দেখুৱাই আছোঁ কেনেকৈ জনাব আমাৰ প্ৰখ্যাত অসমৰ উদীয়মান যুৱক চবচে ধুনীয়া বিষ্ণুটো চাই আকৌ দেখুৱাই আছোঁ তাৰ অভিনয় দেখুৱাম মোৰ অভিনয় দেখুৱাম সদায় একেবাৰে কিমান দেখুৱাম চাই যদি ভাগৰ লাগিছে নাচাব ভাগৰ নালাগে সকলোৱে আনন্দ মনে চব লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক সকলোৱে মানে যিমান পাৰে আগবঢ়াই দিয়ক তাকে কামনা কৰি ভিডিঅ'টো সদায় আগবঢ়াই লৈ যাওক তাকে কামনা কৰিছোঁ দেই আহি আছোঁ আকৌ তেওঁ এতিয়া যাবগৈ পইচাটো ওলাইছে লৈ চাই লওক আছলি ৰূপটো সুশান্ত দেই ধুনীয়া বহুত ধুনীয়া আপোনালোকৰ বিয়াখনো মাতিলে নহয় আকৌ চাগে নেমাতিলে হয় নাই ইয়াক কমপ্লেইন এটা কৰিব দেই বিয়া পাতি গ'ল গতিকে মই জনাই দিছোঁ আকৌ আৰু তাতোকৈ দুখ লগা কথা মইনা তুমি সঁচাকৈ জুই সুশান্ত ইয়াৰ কি হ'ল মুখখনে মোৰ ৰূপটো চা নাই ধন তোমাৰ খবৰ ভালনে ইয়াৰ চাই থাকক ভিডিঅ' কমো ফটো তুলিবলৈ ধেৰ মানুহ ফটোৱা কৰি থাকে বুজিছা নাই বহুত ফটোৱা কৰি আছোঁ ফটো তুলিবলৈ হয়নে ন তোমাৰ খবৰ ভাল পবিত্র করিলে ঘুরে অমরাবতীপুর হে বড় কৌশল দেবরিতে রাসায়নিক বিভাগ দেবেন্দ্র বর্তমান নায়কের নতুন সংবাদ দেবেন্দ্র বর্তমান নায়কের নতুন সংবাদ কিন্তু ভবিষ্যৎ বাড়ি এটি ভিতরে আমি সুদূর মর্তন করা শুনো দেবেন্দ্র আতিদস্য ভয়ঙ্কর হিরণ্য কশিপুর আর তারে সর্বদাই ভাবতে হিরোলাক্ষ বীরে ভবিষ্যৎ আতঙ্কর পর্যন্ত করিছে সূচনা সোনকালে কৰিছে গৰ্জ দুয়ো ইচ্ছাইৰি ও দানৱৰ মতামত সহকাৰী অকমান মই নিজে আজি আৱৰি পাওঁ দানৱৰ নিশ্চয় গৰ্জন হতে ভগৱান দেৱতা আলে কিবা অপকাৰ এজন প্ৰখ্যাত শিল্পী আপোনালোকক মই দেখাম বহুত যুগৰ এজন মানে বৰ মানে শ্ৰদ্ধাৰ শিল্পী আমাৰ ককাইদেউ সকলোৱে চিনি পাইছে জয়ন্ত দা এইটো চিনি পাইছে ন বাৰু সকলোৱে কমেণ্ট কৰিব ক'ত দেখিছিলে কেনেকৈ ক'ত দেখিছিলে চাব একদম ধুনীয়া অভিনয় মই দেখুৱাই আছোঁ আজি অভিনয় আপুনি ভাওনা কিমান দিনৰ মূৰত কৈছে কৈ দিয়কচোন মই বহুত দিন অহাই নাই গতিকে আকৌ লাইক কমেণ্ট শ্বেয়াৰ কৰি আৰু এইজন কোন চিনি পাইছে ন জনাব দেই আহিছো মাত্ৰ তোমাৰ কাষে কথা জনাবলৈ মই সন্দেহ বাদে আপোনাৰ কথাৰ অৰ্থ মই একো বুজিব পৰা নাই মই সকলো ক'লে জানো সঁচাকৈয়ে বুজিবা তুমি পাৰিবা জানো
স্থিৰে থাকিব তুমি আপুনি মোক সকলো কথা ভাবি শিকাওঁগে প্ৰাণে দেখি মই ধৰিছে আপুনি হে দেৱী সুধিছা যদি কওঁ শুনা তোমার স্বামী হিরণ্যকশিপু তপস্যাতে মনুবংশ পুরাণে ঘোষণা করিয়ে দেবী তোমার স্বামী জহি পবে গলে ওইলে হাফলুর মাজতে সরস্বক্ষরে দেখিল ওই তপস্যার মাজতে জহি পবে গলে তোমার স্বামী তোমার কোন মঙ্গল চিন্তা করি আহিছ মই তোমার শরণে এই বন্ধুসকল বৰ্তমান আমি ভাওনাখন সমাপ্ত কৰিলোঁ আৰু ৰাতিখন এতিয়া মানে লাষ্টত কি হয় মানে লাষ্টত এটা বস্তু থাকি যায় ইহঁতকেইটা নুলিয়া সদায় বৰ বেয়া পায় ইয়াত মোক ডাঙৰ হেল্প এটা কৰিলে 100 মিটাৰমান তোৰ বাইকখন কৰি লৈ আহিলেগৈ 100 মিটাৰমান হ'ব আমাৰ চেনেহীয়া আজি আনিব লাগিব উঠিছোঁ দেই চেনি উঠিছে বহুত দিনৰ মূৰত উঠিছে বহি আছে নি ভাওনা কৰিছোঁ গগৈ গৰৈ এইফালে এই আমাৰ গগৈ ওৰফে পাণ্ডীপ প্ৰাঞ্জল আহিছোঁ দেই বাইদেউ গতিকে আমি ভাওনাখন মানে ভালে বেয়া মাজতে সমাপ্ত কৰিলোঁ গতিকে আপোনালোকে চাব আৰু টোপনি টোপনি দিছোঁ ভিডিঅ' না আজি ৰাইজে নতুন গীত এটা গাইছে বৰ সুন্দৰ হৈছে দেই আৰু নতুন ওলাইছে মাৰ্কেটত নতুন গীত এটা আহিছে ৰাইজ চব কলা মানুহ আমি কাহিত্য ধুনীয়া কিন্তু নকল কৰিব নোৱাৰে কোনেও ধুনীয়া একদম মাৰ্কেটত ছাবস্ক্ৰাইব কৰি দিব আজি মজা দিছে ভাল দিছে ছাৰ এখন ভিডিঅ' কেনেকুৱা লাগে জনাই থাকিব দেই বাই বাই